হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাগে ভালেই আছে। ময়ো একদম টিপটপ আছোঁ। আজি আপোনালোকক ডিগবৈ চাৰিআলি বজাৰখন দেখাম বুলি মই কেমেৰাটো হাতত তুলি লৈছোঁ। আপোনালোকে চাই খুবেই ভাল পাব। এয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে চাৰিআলি মাছৰ বজাৰখন। আৰু অলপ আগলৈ যাওঁ বলকচোন, কেনেকুৱা লাগে। এয়া এইবোৰ কাপোৰৰ দোকান দেখিবলৈ পাইছে। মই মানে অলপ চব্জি বজাৰ কৰোঁ বুলি আহিলোঁ। চব্জি নাছিলে ঘৰত, তাকে ৰঙালাও বেঙেনা কি পাওঁ। চব্জিও বহুত দাম জানেনে। তাতে বৰষুণৰ বতৰ চলি আছে, চব্জি মানে জুই চাই দাম। 100 টকা 80 টকা তলত মানে চব্জি পোৱাই নাযায়। তাকে অলপ চব্জি কিনিবলৈ আহিলোঁ। চাই যাওক ভিডিঅ'টো। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু কমেণ্টো নকৰে, লাইকো নকৰে, একো নকৰে। কিজানি বেয়া পাইছে নেকি ভিডিঅ'বোৰ চাই? ভাল ভিডিঅ' দিবলৈ মই ট্ৰাই কৰিম বাৰু। এয়া আমি বৰ্তমান ল'বলৈ লৈছোঁ ৰঙালাও। দাদাক খুজিছোঁ, দাদাই দিব আৰু। বাইদেউজনীয়ে লৈ আছিলে চব্জি, তাতে মই ৰঙালাও অলপ লৈ ল'ম বুলি ভাবিলোঁ। বেছি আমাৰ ঘৰততো মানুহ নাই, তাকে 1 কেজিমান লওঁ বুলি ভাবিলোঁ ৰঙালাও। চব্জিবোৰ আচলতে ধুই থ'লে খুবেই ধুনীয়া দেখে। এয়া ওচৰতে ভাইটি এটাই চব্জিখিনি অলপ চিজিল কৰি আছে, বিলাহীখিনি ধুই। বাটতে পালোঁ এটা বিৰাট ডাঙৰ ছাগলী। আপোনালোকে চাগে কেমেৰাত ভাবিছে ইমান ডাঙৰ নহয়, কিন্তু কুইণ্টেলৰ ওচৰা-ওচৰি হ'ব। আনকালে মই ইমান ডাঙৰ মানে হাইলাক দেখি পোৱা নাই, কিন্তু ভিডিঅ'য়ে দেখিব পাইছোঁ, কিন্তু মুখৰ আগত দেখা নাই। আজি দেখিলোঁ খুব ডাঙৰ। এয়া হাতী ওলাই দিলেহি মুখৰ আগত। খুবেই ভয় লাগে হাতী বুলি ক'লে। চাই থাককচোন, মোৰ ফালে আহিব এতিয়া। সেই ডাঙৰীয়া বাবা, ভয় লাগে ওচৰলৈ আহিলে। একদম বজাৰৰ মাজতে ওলাই দিলে। দেখিছে নহয়, কেনিবা যায়। ৰাস্তাত মানুহবোৰে বাটে বাটে কল খুৱাই দিছে, কুঁহিয়াৰ খুৱাই দিছে। এতিয়া আমি আহিলোঁ মলীয়াবাৰী নিমিজ বেকাৰী বুলি এখন হোটেল আছে, তালৈ আহিলোঁ। চাহ একাপ খাই যাওঁ। এয়া চাহ চিঙৰা গৰম গৰম, খুবেই ভাল লাগে ইয়াত খাই। আচ্ছা বন্ধুসকল, বাই বাই।